প্ৰগ্ৰেম কেতিয়াৰ পৰা হ'ব? প্ৰগ্ৰেমটো অকণ দেৰিকৈ হয়, দেৰিকৈ হয়। এঘণ্টামান লাগিব। অঁ, আমি এনেই চাই যাওঁ, প্ৰগ্ৰেম নাচাওঁ। আমাৰ ইয়াতে 8খন প্ৰজাতিৰ অৰ্কিড আমি সংৰক্ষণ কৰিছোঁ। গোটেইখিনি আছে, হয়, গোটেইখিনি আপোনাৰ উত্তৰ পূৰ্বাঞ্চলৰ কালেকশ্যন। এনেকুৱা চাওক, আমাৰ অসমৰ জাতীয় ফুল কপৌফুলটো শিয়াল মেজিয়ে কপৌ কয়, আমাৰ যোনটো নাচনীয়ে যে মূৰত লগাই বিহু মাৰে। হয়, আমাৰ ইয়াতে দুই ধৰণৰ অৰ্কিড আছে। এই ওপৰত যিমানখিনি অৰ্কিড দেখিছে আমি চব মাটি নোহোৱাকৈ জীয়াই আছে, মানে বতাহ খাই হয়। কপৌ ফুল সেইকাৰণে আপোনাৰ পৰাচৰীহে, পৰজীৱী নহয়, গছত থাকে, গছৰ পৰা একো নাখায়। সেইকাৰণে অকল সেইবোৰ চব নাৰিকলতো দিছে, গছৰ টুকুৰা, ঢেকীয়া গছৰ মুঢ়া এইবোৰ তেনেকৈ বান্ধে। অৰ্কিড আইডেণ্টিফাই কৰিবলৈ আপোনালোকে অৰ্কিডৰ এপাহ ফুলত চাব, এপাহ ফুলত সদায় 6টা পাহি থাকে, 5টা একেই হয়, এটা বেলেগ হয়। সেইটো অৰ্কিডৰ মেইন কেৰেক্টাৰ। যোনটো ফুলত সেইটো নেদেখিব সেইটো অৰ্কিড নহয়। মানে এনেকৈ চাওক, এইটো 1 2 3 4 5টা একেই, এইটো বেলেগ। সেইটো অৰ্কিড হয়। পৃথিৱীত যিমান অৰ্কিড আছে চবৰে এপাহ ফুলত 6টা পাহি থাকে। য'ত 5টা একেই, এটা বেলেগ পাহি নেদেখিব সেইটো অৰ্কিড নহয়। এই তলৰখিনি আপোনাৰ মাটি কপৌ, সেইখিনি মাটিত থাকে। তো গাঁওঘৰত আগতে প্ৰায় পোৱা যায়, আজিকালি নাইকিয়া হৈছেগৈ। তো অৰ্কিড আমি বান্ধিবলৈ ব্যৱহাৰ কৰিছোঁ চব এইবোৰ ঢেকীয়া গছৰ মুঢ়া, ডাঙৰ ডাঙৰ ঢেকীয়া গছৰ মুঢ়া। হয়, এইটো অৰুণাচল চাইডে পায়, ডাঙৰ ডাঙৰ ঢেকীয়া। ইয়াত মানে অৰ্কিড বান্ধিলে তাৰ গ্ৰ'থটো খুব ভাল হয়, আৰু এডাল এডাল ঢেকীয়াৰ লাষ্টিং আপোনাৰ 10-15 বছৰ। এইজোপা অৰ্কিড আমাৰ গাঁৱে ভূঞে দেখিব, আজাৰ গছবোৰত খুব থাকে। ভাটৌ ফুল বুলি কয়, হয়, ভাটৌ ফুল। সেইটো অকল পাইপডালতে জীয়াই আছে। ইয়াত এটা ফুলিছে, এইটো আপোনাৰ মিল্টনিয়া বুলি কয়। মাজৰ পাহিটো চাওক, দেখিবলৈ কিবা সেই দল টাইপৰ, হয় হয়, ফেৰী টাইপৰ। ইয়াতো চাওক এনেকৈ 1 2 3 4 5টা হালধীয়াকৈ এইটো পায়। এইফালে আছে এইখিনি কলচী উদ্ভিদ, কলচিকৰ পৰা আছে। এইটো আপোনাৰ মেঘালয় গছ। এই ভিতৰতে সোমালে মানে ঢাকনটো বন্ধ হয়। এইটো হয়, এইটো কলচী হয়। আৰু ভিতৰত আপোনাৰ জেল টাইপৰ কিছুমান বস্তু থাকে, তাত গৈ ইনচেক্টটো ফচি যায়, গেলিলে মানে ৰসটো টানি গজপাই খায়। ইয়াৰে যোনটো ডাঙৰ প্ৰজাতিটো আফ্ৰিকাত পায়, সেইটো ডাঙৰ ডাঙৰ এনিমেল খাব পাৰে। হয়, এইডাল এডাল ফুলিছে চাওক, এডাল বেম্বো অৰ্কিড কয়। গছজোপা দেখিবলৈ আপোনাৰ বাঁহ গছৰ নিচিনা। আমাৰ নৰ্থ ইষ্টত পোৱা যায় জেগাই জেগাই। এইবিলাক মাটিতে হৈ যায়, উৰুমজনীয়া ব্ৰাহ্মণী ফুলীয়া, মাটি ক'তো নাই, মাটি নাই, চব অকল টাববোৰত ইটাৰ টুকুৰা, কয়লা। আৰু শেলাইটো আমি চবতে লগাই দিওঁ। শেলাইটোৱে মানে পানীটো ধৰি ৰাখিব পাৰে, তাৰ পৰা অৰ্কিডে সদায় সেমেকাটো পায়। মাটিত হোৱা কপৌখিনি সেইখিনি সিহঁতকে মাটি লাগে। সেই বগাকৈ ফুলিছে চকিন, এইটো মাটি কপৌ, গোটেইখিনি ফুলি গ'ল। সেইটো আপোনাৰ গাঁৱৰ মানুহে বোৱাৰী কপৌ বুলি কয়। এইটো হয়, ফুলবোৰ চব সদায় তললৈ মূৰ কৰি ফুলে, উৰণি লৈ থাকে। সেই 5টা পাহিয়ে সদায় মানে মাজৰ পাহিটোক ঢাকি ৰাখে। এইটো এটা ফুলিছে ষ্টাৰফিছৰ নিচিনা, নামটো ফেলনপচিছ বুলি কয়। এইটো গোন্ধ আছিলে, অঁ পাব গোন্ধ, গোন্ধ থকা, এইটো গোন্ধ থকা, খুব পাতল হৈ গোন্ধ। তো আমাৰ ইয়াত আছে চব, এইটো ক'লা ৰঙৰ ফুল, বাঘৰ দাড়ি বুলি। হয়, সাধাৰণতে মানুহে ক'লা ৰঙৰ ফুল নাথাকে কয়, হয়, কিন্তু আজিকালি গোলাপ ফুল বনাইছে। এইটো ক'লা ৰঙৰ ফুল। ফুলটো দেখিবলৈ চব গছত ওলমি থকা বাদুলিৰ নিচিনা, সেইকাৰণে ইংলিছ নামটো ব্লেক বেল। এইটো কিন্তু অৰ্কিড নহয়, মৰি যোৱা লাগে। হয় হয়, প্ৰথম পৰা তেনেকুৱা কালাৰে হয়। এইটো এটা ফুলিছে চব ভাণ্ডা বুলি, এইটো এটা অৰ্কিডৰ ফুল। এইবোৰ বেলেগ বেলেগ প্ৰজাতিৰ অৰ্কিড। মানে অৰ্কিডৰ আপোনাৰ পিক ছিজনটো সেই মিড মাৰ্চৰ পৰা এপ্ৰিলৰ প্ৰথম ভাগতে বেছিকৈ ফুলে, এতিয়া প্ৰায় কমিছে। হয়, ইয়াত এটা ফুলিছে, এইটো মৰহি গছখন, ৰক্সবাৰ্গী বুলি। ইয়াত চব ফুলিছে, এইখিনি আপোনাৰ ভাটৌ চৰাই নিচিনা দেখিলে, ফুলবোৰ গছত বহি থকা চব ভাটৌ চৰাই নিচিনা। আৰু নামটো বাল্বোফাইলাম স্কাৰবেটাম। এইটো এটা আছে ফেলনপচিছ কৰ্ণকাৰ্বি বুলি। অৰ্কিডবোৰৰ মানে প্ৰায় অৰ্কিডৰে আমাৰ অসমীয়া নামবোৰ নাই, হয়, অকল সেই বটানিকেল নামটোৱে ব্যৱহাৰ হয়। এইটো এটা চাওক এৰিয়া ফিৰিগুনিয়া বুলি। এইটো কামিনিকাঞ্চ। হয়, ইয়াত এটা ফুলিছে, ইয়াৰ নামটো এপিডেনড্ৰম। এই মাজৰ পাহিটো মানে ফ্ৰেছ হৈ থাকিলে দেখিবলৈ ঝোকাৰ টাইপৰ দেখায়। এই মাজৰ অংশটো চকুটুকু মুখ চুখ থকা নিচিনা, এতিয়া অকণমান বেয়া হৈছে ফুলটো। তো এইটো হ'ল আজিকালি খুব বেছিকৈ ব্যৱহাৰ হোৱা অৰ্কিড। আমাৰ মানুহে বুকে, বিয়া চিয়া চবতে ইয়াক ব্যৱহাৰ কৰে। এইটো হাইব্ৰিড অৰ্কিড। হাইব্ৰিড অৰ্কিড, ইয়াত বিভিন্ন কালাৰ থাকে।
ডেনড্ৰবিয়াম সোনিয়া বুলি কয় এইটো এটা কালাৰ এইটো মেঘালয়ত ফাৰ্ম আছে সহজতে পোৱাও যায় এইটো মেঘালয়ত ফাৰ্ম আছে অঁ আমাৰ ওচৰতে আছে চাৰেংমা বুলি জেগা এডোখৰ তো হাইব্ৰিড অৰ্কিডবোৰ মানে মিক্স কৰি বনাই মানুহে বনাব পাৰে কিন্তু ৱাইল্ডখিনিহে বজাবলৈ দিগদাৰ অৰ্কিড মানে এনেকুৱা এটা প্লাণ্ট ইয়াক অকল ডেক'ৰেশ্যন টাইপ ব্যৱহাৰ নকৰে আৰু ঔষধি গুণ আছে তাৰ পৰা পাৰফিউম চাৰফিউমো বনে আৰু অৰ্কিডৰ এটা প্ৰজাতি আমি খাবলৈ ব্যৱহাৰ কৰোঁ সেইটো হ'ল আপোনাৰ ভেনিলা এইটো ভেনিলাৰ গছ এইটো ভেনিলা হয় ভেনিলাৰো ফুলপাহত চক সেই 5টা একেই এটা বেলেগ সেইকাৰণে ভেনিলাটো এটা অৰ্কিড এইটো খালি মানে পৃথিৱীৰ আপোনাৰ ছেকেণ্ড দামী গছ 1 কেজি ভেনিলা বিনছৰ বজাৰ দাম হৈছে আপোনাৰ 40,000 টকা কিন্তু আমি 40 টকাটো ভেনিলা খাওঁ অৰিজিনেলহে কোনো নাপাওঁ এইবোৰ বোৱাৰী পোকে কৰি ফুলে এইকেইটা আৰ্টিফিচিয়েল নেকি কোনটো এইখিনি হাইব্ৰিডখিনি ফেলানক্সিছ কয় কমন নামটো মথ অৰ্কিড কয় এইটো চব চাইচিছৰীয়া বুলি আৰু আমি নাৰিকলতো এনেকৈ লগাওঁ আৰু ফুলটোৰ কালাৰ কম্বিনেশ্যনটো চাওক মাজৰ পাহিটো ধুনীয়া কালাৰ ইয়াত এটা ফুলিছে চাওক এইটো অৰ্কিডৰ ফুল দেখিবলৈ কিবা পোক পতংগৰ নিচিনা হয় এইটো আপোনাৰ নামটো লুচিয়া ফিলিফৰ্মিছ কয় এইটো কমন অৰ্কিডটোৰ এনেকুৱাও কালাৰ কমন আৰু প্ৰত্যেকতে চাওক আমি টাববোৰত সেই হেলাইবোৰ লগাই দিছোঁ এটা বালি ইটা আৰু কয়লা মাটিৰ প্ৰয়োজন নাই কাৰণে ইটাটো দিওঁ আমি ইটাটো মানে মাটিৰ চালিটো ধৰি ৰাখিব পাৰে এইবোৰ চাওক অৰ্কিডৰ গুটিৰ পৰাও অৰ্কিড গজে খালি আপুনি মই হাতেৰে সিঁচি তাক গজাব নোৱাৰে গজিবলৈ এটা বিশেষ ধৰণৰ ফাংগাছ লাগে সেই ফাংগাছটো পালেহে গজে এইটো এটা অৰ্কিডৰ ফুল এইটো এটা খুব নতুন প্ৰজাতি এতিয়ালৈকে তাৰ মানে নেম মেনশ্যন হোৱাই নাই এইটো হয় জেলাছটো গম পাওঁ আৰু আমি হয় প্ৰজাতিটো এতিয়ালৈকে গমেই পোৱা নাই আমাৰ ইয়াত অৰ্কিড নিজে নিজে গজে চাওক আমি সেই ক্লাইমেটটো দিব পাৰিছোঁ কাৰণে মাটি কপৰ পুলি হয় হয় বতাহত আহি পেলাই ইয়াত গজে এইটো নিজে গজিছে হয় সেই বিশেষ ধৰণৰ ফাংগাছটো মানে এনেকুৱা ক্লাইমেটত পায় ইয়াত এটা আছে চাওক এইটো পোক পতংগ খোৱা গছটো যে এইটো হয় ভেনাছ ফ্লাইটেপ কয় যে এই কাঁইট যোনখিনি দেখিছে এনেকৈ মেল খাই থাকিব তাতে মাখি চাকি আহি বহিলে মানে এই কামুৰিব লগে লগে অঁ এই চেপা মাৰি ধৰি ৰাখিব যেতিয়া মাখিটো মৰিব সেইটো মানে তাৰ ৰসটো খাব পায় ইয়াত এটা ফুলিছে চাওক এইটো নাচনি কপৌ কয় এপাৰ পৰা ফুল চাওক কিবা ফ্ৰক পিন্ধি ছোৱালীজনী নাচি থকা নিচিনা বাৰ্বি ডল টাইপৰ দেখায় সেইকাৰণে ডান্সিং লেডি অৰ্কিড কয় এইবোৰ চব ডান্সিং লেডিয়ে চেপবোৰ বেলেগ বেলেগ ইয়াতো চাওক এনেকৈ এই 5টা একে এটা বেলেগ সেইকাৰণে এইটো অৰ্কিড এইফালে এটা আছে এইটো পাইনেপল অৰ্কিড কয় এইটো ফুলি মৰহি লাগে এতিয়া এইটো হয় এইটো আনাৰসৰ শ্বেপটো দেখাই যাওক এইটো অৰ্কিড আছে মেক্সিলেৰিয়া বুলি কয় ইয়াৰ বৰ ধুনীয়া গোন্ধ এটা আছে ট্ৰাই কৰিব পাৰোঁ চকলেট টাইপৰ গোন্ধ এটা আছে এইজোপা চাওক চাৰ্টোগ্লেটিছ অৰুণাচলেঞ্চিছ কয় এইটো এটা ফুলিছিলে থ্ৰিক্স পাৰ্মাম বুলি এইটো কালি অকল এদিনৰ কাৰণে ফুলা অৰ্কিড এইটো কালি ফ্ৰেছ আছিলে আজি মোৰ হৈ থাকিলে অকল এদিন হয় চেণ্টিভিডা কয় তো আমাৰ অসমত আটাইতকৈ বেছিকৈ পোৱা অৰ্কিডজোপা এইজোপা এইটো চব জেগাতে দেখিব বাগানবোৰৰ ওপৰত ডাঙৰ ডাঙৰ গছবোৰত থাকে আমাৰ মানুহে তাৰ নাম দিলে মতা কপৌ ফুল নহয় বুলি ভাবে কিন্তু অৰ্কিড আপোনাৰ সপুষ্পক উদ্ভিদ প্ৰত্যেকতে ফুল হয় এইটো এটা চাওক ভাণ্ডা মাকৰা বুলি দিবলগীয়া একো হোৱা নাই গছ ধুনীয়া চাওক ফুল ফুলি আছে চব বতাহৰ পানী খাই দিয়া ইয়াত চাওক এইটো পৃথিৱীৰ আটাইতকৈ সৰু অৰ্কিডৰ ফুলটো এইটো ফুল এই ফুলৰ চাইজটো হ'ল ফাইনেল চাইজ আপোনাৰ 1.2 মিলিমিটাৰ এইটো হয় ৱৰ্ল্ডৰ ওৱান অফ দ্য স্মলেষ্ট নামটো টেনিঅ'ফাইলাম গ্লেণ্ডুলোচাম কয় ইয়াৰ পাত নাথাকে আৰু আমাৰ অসমতে পোৱা এটা প্ৰজাতি এইটো অৰ্কিডৰ গোন্ধ আছে কাইচটক্সাম বুলি এইটো আমাৰ ফক্সটেল শিয়ালনেজীয়া কপৌটো তাক আমি সেই নাৰিকলৰ চব চাপোৰ্ট দিছোঁ নাৰিকলৰ বাকলিটোৱে পানীটো ধৰি ৰাখিব পাৰে তাৰপৰা অৰ্কিডে মইশ্চাৰটো পায় সেইটো এটা ফুলিছে এইটো আপোনাৰ কেটেলিয়া বুলি কয় এইটো হয় এইটো মৰহিলৈকে দিন হ'ল ইয়াৰে এটা প্ৰজাতি আছে যোনটো আপোনাৰ কলম্বিয়াৰ নেশ্যনেল ফ্লাৱাৰ কেটেলিয়া বেলেগ এটা প্ৰজাতি তো অৰ্কিডখিনি আমাৰ ইয়াত ইমানেই আগলৈ আপোনালোকে অকণ অকণকৈ গোটেইখিনি চাব পাৰিব বহুত পইণ্ট আছে বেম্বো গাৰ্ডেন কেকটাছ গাৰ্ডেন বিহু ডান্স ব'টিং এনেকৈ গোটেইখিনি আছে